ৰাষ্ট্ৰীয় টিভি চেনেল জি টিভিৰ ডেন্স ইণ্ডিয়া ডেন্স লিটল মাষ্টাৰৰ ছেশ্যন 5ত ইতিমধ্যে অসমৰ গোলাঘাট জিলাৰ চাংকাতি গাঁৱৰ নৱজিত নাৰ্জাৰীয়ে নৃত্য পৰিৱেশন কৰি ইতিমধ্যে চূড়ান্ত ৰাউণ্ডত তেখেতে প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। গতিকে যোৱাটো দিনবিলাকৰ অসমৰ ৰাইজে তেখেতক মৰম দি যি চূড়ান্ত পৰ্যায়লৈকে প্ৰৱেশ কৰাত সহায় সহযোগ আগবঢ়ালে আমি আশা কৰিছোঁ চূড়ান্ত পৰ্যায়তো তেখেতক সহায় সহযোগ আগবঢ়াই চূড়ান্ত যাতে শ্ৰেষ্ঠতা অৰ্জন কৰিব লাগে তাৰ বাবে আমি মিছ কলৰ যোগেদি ভোট সাব্যস্ত কৰিব লাগে 9152915246 এই নম্বৰত। গতিকে আশা কৰিছোঁ চূড়ান্ত খেলত আমাৰ অসমবাসী ৰাইজে তেখেতক মৰম যাচি এই নম্বৰত ভোট প্ৰদান কৰে। আজি আমি সেই উপলক্ষে কাৰ্বি আংলং জিলাৰ যে দেওপানীত মা দুৰ্গাৰ মন্দিৰ আছে ইয়াত আমাৰ জনবিশ্বাস আছে যে ইয়াত যদি আমি আশীৰ্বাদ লয় ইয়াত যদি আমি সেৱা জনাই মনৰ বাঞ্ছাবিলাক মনৰ আশাবিলাক পূৰণ হয় আৰু আমি ভবা কামবিলাক সিদ্ধি হয়। গতিকে আমি ৰাইজৰ হৈ নৱজিতৰ আশীৰ্বাদ বিচাৰি আজি আমি মা দুৰ্গাৰ ওচৰত আমি শৰাই আগবঢ়াইছোঁ আৰু মা দুৰ্গাই যাতে আশীৰ্বাদ কৰি ৰাইজৰ সহায়ত নৱজিতে চূড়ান্ত পৰ্যায়ত তেওঁ শ্ৰেষ্ঠতা অৰ্জন কৰিব পাৰে, প্ৰথম শ্ৰেষ্ঠ হ'ব পাৰে তাৰ বাবে মই আশীৰ্বাদ জনাইছোঁ। গতিকে পুনৰবাৰ মই অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ আমি অহা 23 তাৰিখলৈকে সন্ধিয়া 9 বজালৈকে এই নম্বৰত মিছ কল কৰি তেখেতক ভোট সাব্যস্ত কৰিব পাৰিব, সহায় কৰিব পাৰিব। পুনৰবাৰ মই কৈছোঁ 9152915246 এই নম্বৰত মিছ কল প্ৰদান কৰি যাতে তেখেতক জয়যুক্ত কৰে তাৰ বাবে অসমবাসী ৰাইজক মা দুৰ্গাৰ চৰণত সেৱা জনাই মই আপোনালোকক অনুৰোধ জনাইছোঁ। আপোনালোকে সকলোৱে সহায় কৰক। ধন্যবাদ।